হেল্ল' বন্ধু বান্ধৱীসকল, ইলুৰা চেনেললৈ স্বাগতম জনালোঁ। আহক আজি আপোনালোকক লৈ যাওঁ মই 1 নং গোলাইত উদযাপিত হোৱা ৰঙালী বিহুখন চাবলৈ। বিহুখন কেনেকৈ পাতিছে চাওঁগৈ ব'লক এতিয়া। ফাইনেলি আমি বিহু পেণ্ডেল পাই গ'লোহি। এয়া দেখিছে নাই, ইমান বৰষুণৰ মাজতো আমি একদম মানে হাড়ে হিমজুৱে যে অসমীয়া, সেইটো কাৰণে বিহুলে বুলি আহিছোঁ দেই, তিতি বুঢ়ী হ'লেও। দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত এয়া প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী। সভানেত্ৰী মহোদয়াৰ দ্বাৰা ফ্লেগ হোষ্টিং আৰু এয়া সম্পাদিকা মহোদয়া আৰু এতিয়া দুয়োগৰাকীয়ে মিলি শ্বহীদ তৰ্পণ কৰিলে। গোটেই বিহুখন সুকলমে পাৰ হৈ যাবৰ কাৰণে এগছি বন্তি জ্বলাই শ্বহীদক সোঁৱৰা হ'ল। আৰু এতিয়া লগতে জাতীয় সংগীতেৰে আমি আজিৰ দিনটো আৰম্ভ কৰিলোঁ। এই বিহুখনৰ এটি বিশেষত্ব আছে, গম পায়নে কি সেইটো? এই বিহুখন যে কৰিছে সকলোখিনি কিন্তু মহিলাৰ দ্বাৰা পৰিচালিত। আৰু এইখন বিহু মহিলাই আজি কৰি থকা 25 বছৰ সম্পূৰ্ণ কৰিলে। এইবাৰ হ'ল ৰূপালী জয়ন্তী বৰ্ষ। এই ৰূপালী জয়ন্তী বৰ্ষক এইবাৰ তেওঁলোকে দুদিনীয়াকৈ পালন কৰিছে। আৰু খুব ভাল লাগে, ইমান ব্যস্ততাৰ মাজতো মহিলাকেইগৰাকী আহি সম্পূৰ্ণ কালেকশ্যন কৰাৰ পৰা একদম গোটেই বিহুখন একেবাৰে শেষলৈকে সম্পূৰ্ণৰূপে মহিলাসকলেই ইয়াত আগভাগ লয়। এতেকে আপোনালোককো মই দেখাওঁ বুলি ভাবিলোঁ। মহিলাসকলে পতা বিহুখনো চাওঁচোন কেনেকৈ তেওঁলোকে পাতিছে আৰু কি কি কৰিছে। একদম শেষলৈকে চাব দেই ভিডিঅ'টো। আৰু যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব দেই। আমাৰ এই মহিলাসকল কেৱল ঘৰতেই নহয়, এয়া চব বিহু গোৱা, নচা সকলোতে তেওঁলোক কিন্তু অতি পাৰ্গত। দেখিছে নিজে নিজে বিহু গাই কেনেকৈ বিহুখন আৰম্ভ কৰিছে। মহিলাসকলৰ বাবে পিঠা বনা প্ৰতিযোগিতা ইয়াত ৰখা হৈছিলে। সেয়া মই বনোৱা পিঠা দেই। আৰু সেয়া আমাৰ ওপৰত দেখিছেনে, সেয়া বিচাৰক মণ্ডলী। এইবাৰ আহিলে মৌকুঁৱৰী প্ৰতিযোগিতা। আহক উপভোগ কৰকচোন, মৌকুঁৱৰীসকলে কিমান ধুনীয়াকৈ নাচিছে, চাই ভাল লাগিছে। প্ৰকৃতি বুকুলৈ কৈ বসন্ত আহিলে অকুলি কেতেকীয়েও লগা
শুকুলা মেঘ জিলিকে ৰাতি আকাশ জিলিকে ৰাতি আকাশ জিলিকে গুণ আগলি বাঘৰে গগনা বয়ানিছো গগনা বয়ানিছো বিহুতে গৈ বজোৱা বিহুতে গৈ বজোৱাছো। এই বিহুখনত কিন্তু আৰু এটা আকৰ্ষণীয় দিশ আছে দেই। ইয়াত বোৱাৰীসকলৰ বাবে বোৱাৰী বিহু একক নৃত্য প্ৰতিযোগিতাও ৰখা হয়। সকলোৱে ঘৰৰ কাম কাজ কৰি হ'লেও এই বিহুখনতে এপাক বিহু নাচে বোৱাৰীসকলে। আপোনালোকেও যদি বিহু নাচিবলৈ মন থাকে তেতিয়াহ'লে ৰঙালী বিহুলৈ আহিব দেই। তেতিয়া সকলোৱে এপাক নাচিব পাৰিব আৰু ফূৰ্তি কৰিব পাৰিব। এয়া হ'ল মহিলাসকলৰ জাতীয় সাজপাৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ময়ো অংশগ্ৰহণ কৰিছিলোঁ। অৱশ্যে মই পুৰস্কাৰ পাবলৈ সক্ষম নহ'লোঁ। কিয় জানেনে? আমাৰ বোলে বিচাৰকগৰাকীয়ে ক'লে যে দুগৰাকী ছোৱালী বোৱাৰীসকলৰ লগত উঠাই দিয়াৰ কাৰণে দুগৰাকীকো বোৱাৰী দিয়া হ'ল, আৰু ছোৱালী দুজনীক নিদিলে মানে কথাটো বেয়া হ'ব বুলিহে হেনো তেওঁ পুৰস্কাৰটো মোক দিব নোৱাৰিলে বোলে। এই কথাটোহে কিন্তু মোৰ হজম নহ'ল দেই। বাকী কিন্তু চবেই ভাল লাগিলে, প্ৰাইজ নাপালেও মোৰ ভালেই লাগিছিলে। খালি এই কথাটোৱে আৰু মোক অকণমান মনত খোকোজা লগালে। কথাটো আচলতে কি, বোৱাৰী হওক বা ছোৱালী হওক যিয়েই নহওক, যিজন যোগ্য সেইজনে পাব লাগে, নহয় জানো? বিচাৰকৰ বিচাৰ তেনেকুৱা হ'ব লাগে। কাৰোবাক মানে ছোৱালীয়ে বেয়া পাব, বোৱাৰীয়ে বেয়া পাব বুলি পুৰস্কাৰটো দিয়াটো জানো তেওঁ উচিত কথা? সেই কথাটোহে কিন্তু এই বিহুখনত মোৰ বেয়া লাগিলে দেই। বাকীবোৰ ভালেই লাগিলে, খুব সুন্দৰকৈ হৈছে আৰু খুব সুন্দৰকৈ চবেই ধুনীয়াকৈ সাজপাৰবোৰ পিন্ধি আহিছে। খুব ভাল লাগিলে দেখি। আৰু আমাতকৈ বয়সত বয়োজ্যেষ্ঠসকলেও ইয়াত অংশগ্ৰহণ কৰিছে, সেয়া দেখিও ভাল লাগিছে। ইমান ব্যস্ততাত থকা মহিলাসকলেও যে আহি এনেকৈ সাজপাৰ প্ৰতিযোগিতা, বিহু নৃত্য প্ৰতিযোগিতা সকলোতে অংশগ্ৰহণ কৰিছে সকলোৱে। আৰু ইয়াৰ পাছতেই সভাখন আহ্বান কৰা হয়। এই সভাতে সকলোকে এনেকৈ প্ৰাইজবোৰ বিতৰণ কৰা হয়। মৌ কুঁৱৰী হওক, পিঠা পনা হওক, বোৱাৰী সাজপাৰ, বিহু নৃত্য, সকলোখিনি পুৰস্কাৰ এনেকৈ বিতৰণ কৰা হয়। সকলোৱে পুৰস্কাৰবোৰ লয় আৰু লোৱাৰ পিছতে আমাৰ কমিটিৰ মহিলাসকলৰ দ্বাৰাই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ অসম আমাৰ ৰূপহী গীতেৰে সাংস্কৃতিক সন্ধিয়াৰ শুভাৰম্ভণি কৰা হয়। এই সাংস্কৃতিক সন্ধিয়া অতি মনোৰম কৰি তোলে আমাৰ গাঁৱৰে এই ছোৱালীবিলাক। তেওঁলোকে খুব সুন্দৰ নৃত্য প্ৰদৰ্শন কৰে আৰু বহুত বেছি প্ৰগ্ৰেম হৈছে সেইদিনা ৰখা নাছিলে, কাৰণ এই সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আছিলে ডিব্ৰুগড়ৰ পৰা অহা ৰন্টু খাটোৱাল ডাঙৰীয়াদেৱ। অনতি পলমেই তেওঁৰ গীতৰ শৰাই কমিটিয়ে ৰাইজলৈ আগবঢ়াই দিলে। এয়া মঞ্চত ৰন্টু খাটোৱাল ডাঙৰীয়াদেৱ, তেওঁৰ গীতৰ শৰাই সকলো ৰাইজৰ মাজত বিলাই দিয়া হ'ল আৰু সকলো বিহুপ্ৰেমী ৰাইজেই তেওঁৰ গীতৰ শৰাই গোটেই নিশা উপভোগ কৰিলে। আহক আপোনালোকেও উপভোগ কৰকচোন তেওঁ কি গীত গালে আৰু আমাৰ কমিটিখনে কেনেকৈ উদযাপন কৰিলে। একেবাৰে শেষলৈকে আপোনালোকে চাই থাকক দেই। মোৰ দেশৰ মাটিৰ গাবলে সদায়। ৰন্টু খাটোৱাল ডাঙৰীয়াই খুব সুন্দৰ গীত পৰিৱেশন কৰিলে দেই। আৰু এইয়া দেখিছেনে, এইসকল কিন্তু ৰন্টু খাটোৱাল ডাঙৰীয়াৰ লগত অহা নাচনি নহয় আকৌ। এইসকল হ'ল আমাৰ কমিটিৰ নাচনি। এইসকল একদম মানে গায়ক চাই নাচনি মিলি গৈছে দেই। গায়কো শকতাবত, নাচনিও শকতাবত। সুন্দৰ। এটা নামি আহিবলৈকে দিয়া নাই নাচনীকেইগৰাকী। গান গাই থাকিব আৰু নচুৱাই থাকিব। আমাৰ সম্পাদিকা মহোদয়া আৰু এয়া সাংস্কৃতিক বিভাগৰ সম্পাদিকা মহোদয়া, একদম দুয়োগৰাকীয়ে সুন্দৰ।
আমাৰ মহিলাসকলো কম নহয় আকৌ দেই। তেওঁ যদি গান গাই ভাগৰা নাই, আমাৰ মহিলাসকলেও নাচি ভাগৰা নাই। একদম গোটেই ৰাতি নাচিছে, ফূৰ্তি কৰিছে। কি একদম মানে ক'বলৈ আৰু বাকীয়ে নাই আৰু। কি সুন্দৰকৈ দেখিছেনে, সকলোৱে নাচি বাগি গোটেই ৰাতি খুৱাই দিছে। এইবাৰ যদি আপোনালোকে উপভোগ কৰিবলৈ নাপালে, তেন্তে অহাবাৰলৈ আহক, আপোনালোকে উপভোগ কৰক, সহযোগ কৰক আৰু সকলোৱে মিলি বিহুখন পাতক। আৰু ধন্যবাদ থাকিলে সকলোলৈকে, বাই বাই।